তো হ্যালো গাইস, উঠলো আমি উঠি এক জগা পাই গেল জলদি নুঠে হ্যাঁ এই তো কেন উঠানো ইমান জলদি যাইছি বোলে তো কেন উঠো ইমান জলদি এক ডেইলি গাইছ মোৰ 9টা বাজিল মানে আৰু ঘৰত এক জগব আহিমে মই সেইকাৰণে ফোন আজিকালি ডু নট ডিষ্টাৰ্ব কৰি থৈ দিয়ে আগতে ফোন মাৰিছিলোঁ এতিয়া ফোনটো নুঠো সেইকাৰণে ডাইৰেক্ট ঘৰতে আহোঁ জগবা উঠিলাক উঠি কেনে চলিটো চাহ তাহ খালাক এতিয়া আমি বাৰীখনত বহি আছোঁ এতিয়া চলি মাহা আজি অহা নাইচোন আহিব অলপমান দেৰিকৈ গোটাই চলি ভৰ্তি হৈ যাব বাবু গেম খেলবি না তো আমি গেম খেলিম এতিয়া বঢ়িয়াকৈ ইয়াত বহি বহি BGMI হ'ব নাকি মানে ৰাতিপুৱা উঠাৰ লগে লগে ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু অলপ কিবা টাইমৰ কাৰণে বা মোবাইলৰ কাৰণে অলপ ষ্টাৰ্ট কৰা নহ'ল আৰু ৰাতিপুৱাতে মোবাইলটো ছুইচ অফ হৈছিল তো এইটো মোৰ মোবাইল দিয়ে কৰিছোঁ মানে অলপ আগতে বাৰু কেমেৰা ভালেই আছিল মোৰটোৰো এতিয়া অলপমান বেয়া আছিল পুৰণা হ'ল চাগে তো তাৰ মোবাইলটো ছুইচ অফ হৈছে ৰাতি হেৰিৰ কাৰণে তো আমি আৰু মানে ডাইৰেক্ট এতিয়া এনেকৈ ভ্লগ কৰি লাভ নাই কৰিলে গোটেইকেইটা আমাৰ টিম মেম্বাৰ থাকি কেনে ভ্লগ কৰিব লাগে কিন্তু আৰু উপায় নাই আৰু কি ক'ম আৰু চবেই চব কামত ব্যস্ত হৈ থাকে সেনেহেন এতিয়া আমাৰো এতিয়া কাম থাকে বা আজি যদি ঘৰতে আছোঁ কাৰণে আজি সেনেকৈ কৰিব পাৰিছোঁ বাকী আৰু কামক গৈছে আদা আদি সেই আৰু চবৰে প্ৰব্লেম আছে না আগতে কৰি দিছোঁ আৰু আগতে বাৰু ভাল আছিল এইবিলাক কামৰ বেছি টেনশ্যন নাছিল তো এনেকৈ ভিডিঅ' চিডিঅ' কৰি থাকে এতিয়াতো চবৰে মানে কেনেকুৱা হৈছে যি এতিয়া ভিডিঅ' কৰিব লগা হৈছে কামো কৰিব লগা হৈছে তো সেইকাৰণে মানে আমি এইটো ডিচিশ্যন লৈছোঁ সেইকাৰণে অলপ ছাপোৰ্ট কৰোঁ গাইজ আমাৰ 1K হ'বই 1K সোনকালে আমাক কমপ্লিট কৰি দিয়ক মৰম আশীৰ্বাদ দিয়ক এতিয়া আমি এইটো ডিচিশ্যন লৈছোঁ যে আমি গোটাকেইটাৰ লাইফকেইটাই দেখাম মানে মোক ক'ব চাদা মাৰি কেন দে চাদা মাৰি একো নাই চাদাটো আজিকালি চলে কোনটো নাখায় আজিকালি চাদাটো বেয়া বস্তু নহয় তো বলক বাই আকৌ আহি গ'লোঁ এতিয়া বৰ্তমান আমি যাব লৈছোঁ গা ধুবৰ কাৰণে যে কাপোৰ এনেকৈ লৈ লওঁ আমি গোটেইখিনি ক'ত যাম বৰ্তমান যাম আকৌ নামটো নকওঁ এতিয়া পিছত ৰিভিল দিব নেকি ইমান দূৰ জেগাত নচাত তই ভাল জেগা আছে গা ধুব তাতে গা ধুম আমি এতিয়া বৰ্তমান আমি যাব লৈছোঁ আৰু যাই পাই লগ পাইছোঁ তাৰ বাটৰ পৰা উঠিলাম নাকি বৰ্তমান লগৰ চলি এজন আছে তাক ল'ম এতিয়া আমি যাই কামত গেছি দেই হাজিৰা কৰিছে বাকী দুজন হাজিৰা আছে বৰ্তমান এতিয়া আমি তাৰ লগত তাৰ কাষলৈকে যাওঁ তাৰপিছত আমি লগ পাইছোঁ বৰ্তমান আমি আমাৰ টিম মেম্বাৰ তাতে আহিছোঁ এতিয়ালৈকে আহিয়ে পোৱা নাই বহুত টাইম ফোন মাৰিলোঁ কিবা কৰিলোঁ এতিয়ালৈকে আহিব নাই ৰখি আছোঁ কি হয় চাওঁ আহেনে নাই কাপোৰ ঘৰে আনে নেকি ৰখি আছোঁ এইটো ঘৰ এতিয়ালৈকে আহিব নাই এইটো ঘৰ তাৰ এতিয়ালৈকে ৰখি আছোঁ এনেকৈ আছে এপইণ্টমেণ্ট ল'ব লাগিব নেকি এপইণ্টমেণ্টে ল'ব লাগিব যে চাই লওঁ ৰখি থাকোঁ অলপ কি হয় চাওঁ তাৰ পৰা লাগব এই আহি পাইছে আমাৰ বাবু এইটো ইমান টাইম ইমান ফোন মাৰিছোঁ মতিন নাযাওঁ চাগে এই উঠিলোঁ দে মাৰে নহওক দে উঠিলোঁ আগে দেই কাপোৰ লৈছোঁ দে মই গোটেইকেইটা যাই লওঁ তাকে লাগি তাৰপিছত আমি লগ পাম তাকে লাগে মামা হাতৰ ঘৰ পালোঁ আমি এইটো মামা আমাৰ মামা সকলোৰে মামা বৰ্তমান আমি যাইছোঁ এতিয়া আমাৰ মামাহঁতৰ গাঁও ৰাস্তাটো আগত বহুত বেয়া আছিল এতিয়াতো বহুত ভাল হৈছে এতিয়া বৰ্তমান জেগাটি ভাল লাগে এতিয়া ৰাস্তাটোৰ কাৰণে অৱস্থা ৰাস্তাৰ কাম চলি আছে চাৱা কি হৈছে পাৰিমা এই ইয়াৰে ৰাস্তাৰ কাম চলিছে বৰ্তমান এই চাইডবিলাকৰ ইয়াতে আমি কৈ আছোঁ দেখি
কৰিম আৰু আকৌ দেখাব লগা একো নাই তই যি কৰিবি আছো সেই দি দিছোঁ গা ধুবাইছোঁ গা ধুবাই খালি হাইট পাই যাওঁ আগত একদিন জিতেলিও দিবা লাগে আৰু দিবাকে নে কি কম yes নকওঁ এইগিলা এই কিবা বেলেগ কৈছিলি আৰু এইগিলা মন্দিৰ নালাগে ৰাস্তা হেচোন ৰাস্তা ৰাস্তাটো ৰাস্তাটো তোৰ চেৰাতছেও বেয়া কিবা বেয়া ডাইলেক্ট কৈ দিছে এইটো বলক এতিয়া যাই থাকোঁ য'ত যাম আৰু সেইখিনি জেগাত যাই কিনে ওলাম দেখা দিম আৰু বৰ্তমান আমি এতিয়া দোকানত সোমাইছোঁ এই কিবা ল'ব কি ল'বি নহকে নলি নেকি পানীত চিখৰ খাই খাই গাড়িব লাগিব ঠাণ্ডা লওঁ নেকি এটা চাদাও ল ঠাণ্ডা লওঁ নেকি ঠাণ্ডা এটা লওঁ ঠাণ্ডা এটা লওঁ ন আৰু চিখৰ তন দেখাবি মইতো চিখৰ নাওঁ ক'ত গমে পাব তো গাইছ আমি চিহত টিহত ঠাণ্ডা ঠাণ্ডা লৈ কেনে ওলাই আহিলোঁ বেছি দূৰ নাই পামেই আৰু এই নামটো কৈ দিয়া যাওক এই কি বুলি কয় কি দুনাপাৰ যোনটো তাতে যাই আছোঁ দক তাতে গা ধুব যাম এই গৰমত আৰু ক'ত অলপ আহিব বুলিও লাগে বাকী ৰাস্তা আৰু চাব নালাগে আৰু ভাল ৰাস্তাই আৰু মাথলিৰ ৰাস্তা কি হয় হ'ব এতিয়া মেইন ৰাস্তাটো নহয় পাকা কৰি আকৌ ৰাস্তাই দিব কেনে কৰি থাকে তো আৰু পামেই তাত যাই কেনে তাতে লগ পাইছোঁ আপোনালোকক এই ৰাস্তা নাচাই আহিছিলোঁ ৰাস্তা চাওকচোন তো গাইছ এই আমি ইয়াতে গা ধুব আছোঁ এইটো দেখছি এইটো চাগে মজা ভিউ এইখিনি ইনষ্টাত চাইছিলি তো আমি ইয়াতে অলপমান ডুবা মাজি গৰমত ঠাণ্ডা অলপ আমি ইয়াতে ৰখি দি ইয়াতে গাড়ীখন থৈ দি নহয় চাই তই সেই থৈয়া গৰু ছাগলী ধৰা দি আছে সেয়া তাৰ ভয় নাচাগে গাড়ী ধোৱা আছে বোলে আমি সেইদিনা গা ধুই গৈছোঁ কিন্তু সেইদিনা ভ্লগ বলা নহ'ল দেচোন ধোৱা আছে নেকি হৈছে এই এতিয়া কাপোৰ চাপোৰ ওলাব এতিয়া তোৰ ভয় লাগছি নেকি ভয় লাগছি নহয় দোৱা আছে এটা ধোৱা আছে আকৌ ষ্টিংমেন হেৰি ষ্টিঙে চৰি হেৰি কেম্পামেন চাম্পামেন বাকী বোলে ইয়াতে বোলে গা ধোৱা বোলে ভয় লাগছি বোলে ইয়াৰ ভয় লাগছি কিছুমান জাগাত থাকে তোৰ শিল থাকে সৰু সৰু এইটোত ভয় নালাগে ইয়াততো শিল আছে সৰু সৰু শিল নাই ইয়াতে আছে ডুব নাযা আমি নাচো নেকি এনে কৈছোঁ ময়ো সাঁতুৰিব নাজানো কিন্তু অলপমান হেৰি কৰিছোঁ বাকী আমাৰ এই জানে সাঁতুৰিব আমি যদি কিবা কাৰণত বাইলাক যদি কিবা কাৰণত গুচি যাওঁ ধাৰত এই আমাক লৈছোঁ সেইকাৰণে আমাক কুবিৰ জল কুবিৰ ইয়াতো নামনটো কৰিবি মই বাপৰে বাপ কাপোৰ চাপোৰ লৈছে নেকি আকৌ ধৰিবি না ইয়াতে পৰিবি দে কিন্তু সেইদিনাখনে গাড়ী চাইছিলোঁ আমি ইয়াতে আমি গাঁৱৰ আৰু আমি কেতিয়াও গৈছিলোঁ বাকী ই আনিছিল সেইদিনাখনে আৰু আমাৰ দুটা লগত চলিছিল তিনিটাই আহিছিল বাপৰে বাপ সেইদিনাখনে গা ধৰিলোঁ না বেয়া পিছে লাজি তো আমি আৰু লাহে লাহে গা ধুম আমি ইয়াতে আৰু মইতো সাঁতুৰিম ইয়াতে জল পৰি হ'ম প্লেচটো কেনে লাগছে গাড়ী নাই আছিতো নাই আপোনালোকে ইয়াতে প্লেচটো আৰু মজা আৰু ধুনীয়া আমাৰ দূৰত যাব নালাগে ধাৰাগাঁও চাৰাগাঁও যাৱাতছে আকে কথা পাতো গা ধুবাই যাওঁতো গা ধুবাই আহিছোঁ সেয়ে আৰু ইয়াতো ধুনীয়া ধুনীয়া হৈ আছে বাকী আপোনালোকক আমি কাপোৰ চাপোৰ খুলি নামি কেনে আপোনালোক কথা পাতি আছোঁ নাই আমি আহিলোঁ আমাৰ মুন্নাই গেছি ইচ ভয় লাগে দেখোন তই নামাকে আমি নাম নহয় ভয় লাগে মোৰ হা এনাৰ্জি আনি ল'বি নেকি আনিলো বাবু আহি যোৱা ধোৱা নাই মোগেদি ধুই বোলে ইয়াতে বোলে গা আমাৰ এই দাদাক চাবি মাছ আৰু সি গেছি সেই চলটো কিন্তু ভয় নাই কিন্তু মাৰা গেলি আৰু আমি আমাৰ লগত নাই বুলি ক'ম দে দেই নাম পৰিম বিদ্যা পৰিম মই
দেখছা গাইছ কেনে খাতাৰনাক মালি ভয়বিত নাই আৰু কক গেলাকে আৰু আছে ৰ তো গাইছ আমি আহি লগ পাই আপোনালোকক বাই বাই তা সাৰে লৈ গেল তো না নাচবি নাচবি দে এনে ঠাণ্ডা আছে নে পানী ৰে ইমান ঠাণ্ডা নহয় ৰ'দ পৰিছে নন ষ্টপ পানী ঠাণ্ডা নাই আহিও মাৰিও এটা পানী মুঠি নতে ও নাচ নৰিয়া আগে যাবা মই তাম বহুত ৰেষ্ট লওঁ বৰ্তমান মই এতিয়া উঠছোঁ বৰ্তমান আৰু নামিম মোৰ ভয় লাগি আছে অলপ মই পানীত মই অলপ ভয় কৰোঁ তাতে দ আছে এইখিনি কিবা কোৰ বুলি কি বুলি কয় এইখিনি মুন্না কোৰ বুলি কয় ন এইখিনি কোৰ বুলি কয় সেইকাৰণে মই অলপমান উঠছোঁ এতিয়া দুটামান চিনেমেটিক শ্বট চাই লওক দুটামান চিনেমেটিক শ্বট দেখুৱাম অলপমান চাই লওক আপুনি মই খাওঁ নাই যাক লাগি খাওঁ নাই খোৱা নাই তই খাইছে জলকুবিৰি নিচিনা এটা পৰি আছে খাই আছে তেতিয়াৰ পৰা মোক হা বাপা তেতিয়া স্কি থাকিলে তোৰ কিনাৰ কি মতলব হ'ল বা মই খোৱা নাই যাক লাগি কি হ'ব মোৰ এখিনি টাইমে ভয় লাগিছে চাচোন কি জেগা এখিনি দোৱা এই সেইখিনি তাৰমানে শিল চিল আছে ঢৌ আছে এখিনি বহুত চাৱা কি হয় নামিব পাৰিলে নামিম একবাৰ আৰু নহয় নামনো জেগা নি ভাল লাগছে কিবা এটা এনেই জেগা নি ভাল ফটো মাৰিম দুইটা এটা পানীত ভাল প'জ দিব লাগিব এইখিনি জেগা নি কিবা এটা ভাল লাগছে নেচাৰেল জেগা বা আপোনাৰ গা ধোৱা প্লেচটো ভাল হৈছে অলপমান কিমান টাইম থাকিবি আৰু ক'ত এটা এইখিনি আমাৰ তাতে মামী আছে এটা আৰু মাহী এটা আছে তই তাতে যাওঁতে ভাত খাই যাব পাৰোঁ ভাত খাই যাবি নেকি তাতে তাতে ই ফটো পোষ্ট দি আছে ফটো মই মাৰাই নাই মই ভিডিঅ' মই ভিডিঅ' কৰি আছোঁ তই ফটোৰ পোষ্ট দি আছা ইছ বাপৰে কি মজা মাৰা নাই ৰ মাৰি লওঁ ৰ দুজনমান ৰ এই গাই দুজন ফটো চটো মাৰি লওঁ ৰ তাৰপিছত লগ পাইছোঁ তই কি ভাত বনাইছা তো গাইজ এতে আছোঁ মানে বাকী জেগাখিনি চাই লওক এনে ভালেই জেগা বঢ়িয়াকৈ গা ধুলোঁ এতিয়া আৰু যামেই মানে আমি আৰু অলপমান দেৰি থাকি যাম ইয়াতে বোলে মোক কিবা চেলেঞ্জ দিব একদম ধাৰ নাই একদম নদীটোত কি বা চেলেঞ্জ দিয়ে নাজানো অলপ ভয় লাগি আছে কি বা কৰে তথাপি বিন্দাছ আৰু গাইজ ৰিক্স এটা যাইলেও আছে ৰিক্স সেইটো ৰিক্সকে এই এতদুকে বহুত দেৰি বাৰে দেখা নাই ক'ত বা গেল নদীৰ লগত ভাহি গেল নেকি ক'ত বা চাওঁ ৰখছোঁ বিচাৰি লোকে দেখা নাই মানে এনেকৈ এনে ভালেই বাকীখিনি জেগাখিনি চাব পাৰে বঢ়িয়া একদম ভিউ আহিব পাৰে আৰু গা চা ধোৱা পিকনিক চিকনিক খাব বঢ়িয়া লাগিব দুকে চাওঁতে জল পৰা হৈছে মজা লাগছে ঠাণ্ডা পানী সোমাই যোৱাৰ পিছত কি এটা মজা লাগে বুজিলা আমি তোক ডক্টৰ থো তোৱাকে সোমোৱা নাই লগত জল পৰা হৈছে ইটো ঘূৰি চৰি উঠি দিছে জল পৰা কম গাইছে এনেকুৱা ধুনীয়া লাগছে না বুক ঠাণ্ডা পৰি গৈছে মোচন চাচো ইয়াৰ জল পৰা তোৰ টেকনিকটো দেখি দিবি নেকি একবাৰ জল পৰাৰ টেকনিকটো এইটোৱে টাইম এনেকৈ ঘূৰা ফুৰা কৰা অলপমান গম পাইছে না তই এনেকৈ গৰমত অলপমান জাগা জাগা যাব লাগে গা চা ধুব লাগে এতিয়াই ভাল লাগে নহ'লে বুঢ়া বয়সত যাবি নেকি এইবিলাক কৰিব এতিয়াই যাব লাগিব এনেকৈ আহিব লাগে মাজতে লগ বন্ধুৰ লগত আহি অলপমান কৰিব লাগে মনটো ফ্ৰেছ হৈ থাকে ৰাতি চাবি পিছফালে আৰু গাইছ এটা কথা কওঁ মুন্না হাতৰ চাবি নেকি একবাৰ চলি হাতন দে দেখম নাকি মুন্না হাতে যাওঁ দেখম নাকি একেলগে গেলি দেখি দিয়ে কি আছে দেখি আছো গাইছ আগত কি হৈছে ভালকৈ সেইটো শিলত অঁ আগে যা অলপমান কি বাবু তো গাইছ এই মুন্নাই বোলে চেলেঞ্জটো আমি মানে কৰিব হাক দিছিলোঁ কিন্তু সি নিজে কৈছে কৰিম বুলি তো আৰু সি পাৰে সেইদিনাখনে আহোঁতেও সি তাৰমানে তাকে গেলি গৈছিল
তো তাৰ ভিডিঅ'টো চাবচোন আপোনালোকে কেনেকুৱা অনুষ্ঠানত যাব তাৰ পৰাই দা তো দেখি আছোঁ এই চাই থাকক কিন্তু মল্লি কিন্তু ভাই আমাৰ কাৰণ দৃশ্য আমাৰ ভুল নাই কিন্তু নিজে কৈছে আৰু কিছু এটা ধাৰ বৈ আছে চাওকচোন এবাৰ কি এটা ধাৰ বৈ আছে আপুনি মোৰ গৰুলৈ ৰচি দে গাইছে আৰু ইয়ে হৈছি দে কেনেকুৱা ধাৰ চাচোন ইয়ে গুচি লৈ গৈছি নীলাকে আছে আপু ভাই কি স্পীডত আসছি তাৰমানে ভয় নালাগে বেলেগ ভয় নালাগে এতিয়া মাজত তলত মানে শিল চিল নাই না থাকলি মানে আৰু এইটো কুৰ বুলি কয় বহুতে কুৰ হ'লে আপোনালোকে আৰু তাতে ভাবক আৰু কুৰটো কেনেকুৱা বহুত ধোৱা কিন্তু ই ভয়ভীত নকৰে তথাপি মানা কৰিছোঁ মানা কৰাৰ পিছত মানে সি যাই বোলে কৈছে সিদিনা গৈছিলোঁ আৰু যাম মই কি ক'ম আৰু নামি কেনে আপো কি ধোৱা ভৰি ৰাখিব পৰা নাই এই চাব এই মাল বেলেগ আছে কিন্তু জংঘল ৰাজা আন লগা আছো হ'ব হল দে গা ধোৱা কিবা কৰি তো গাইছ আমি গা ধোৱা হ'ল চৰ্দি লাগি গেলাকে গাইছ গা ধুই চলবি তই নচলা মোৰ চব মন নাই চৰ্দি লাগিল মোৰ ভাল দি চাই লওঁ তো গাইছ গা চা ধোৱা চব শেষ আমাৰ আর থাকবে না সর্দি লেগেছে মোর ইমান টাইম থাকবে না এই জায়গাটা বেমার হয়ে গেলে রয়েছি আর তো এখানে ঘর যাবা ওলাই আমি গোটাকিটা বাকি কেন লেগে আটকে খাইছি তোর ফাঁস আসি আজি মাজে মাজে এনেকৈ গৰমত এনেকৈ যে কাটবা যায় মাইণ্ডটো মনটো ফ্ৰেছ এটা কাম কৰিম আমি এবাৰ একদিন খানা খাবা আহিম সেই জাগাখান ফুৰিছে খানা খাব জাগা বেছি নহয় কম চলি আহি কেনে খানা খাম গাঁৱৰ ৰুম এটা স্পেণ্ড কৰিম আৰু ভাল লাগিব তেনেকৈ সদায় আহি মাজে মাজে সেইবাৰ আমি আহিলে ডাইৰেক্ট খানা খাব আহিম আপোনালোক দেখা হ'ব এনৰ ব্লগত যাতে আমাৰ ডেইলি ব্লগ হৈছে ৰেগুলাৰ পাই থাকোঁ পৰহি আমাৰ নহ'ল কালি কিছু আমি জেগা খাইছে আপোনালোকে সেই পৰহি মাজত অকণমান ব্যস্ত কামতে থাকে তো সেইকাৰণে নহ'ল আৰু বাকী আমাৰ জায়গা লগ পাইছে না কি কি ক'ম আৰু গাই ধোৱা আৰু সেই ধোৱা লোৱা বেলেগ নাই আৰু তো গাইছ আমিও আহি গ'লোঁ কাম চামৰ পৰা এতিয়া মানে কি হ'ল মানে আমি মছজিদৰ পৰা চাৰ্জ পঢ়িলোঁ এইটো আৰি চাৰিছে দোকান যাইছে আৰু মানে কি এনেকৈ ক'ত গৈছিল গা চা ধুবা গ'ল নেকি তো সেনেকৈ ভিডিঅ'টো কৰিছিল বাকী মই ওৰ পৰা আৰম্ভণি কৰিব পাৰিছিল মই কৰিলোঁ আৰু সেই এন্দক থবা যাই আছোঁ তই নথবা যাব লাগে নে মোক থবা যাব লাগে মোৰ ঘৰ সেপাকে নাই এই স্বভাৱ নেকি এই স্বভাৱ আমাক থবা যাব লাগিব হয় নেকি আৰু খানবা আহিছে এইফালে খানবা ক'ত যোৱা বজাৰ যাবা দিয়া তো আমাৰ মই তামচাতে মাতো খানবা বুলি বাকী কি ফুৰিব যাবি নেকি গধূলি গধূলি হ'লে দিছোঁ ভাল নলবাৰী ভাল মোৰ ভাড়াটো অলপ সেই হয় বেয়া নাপাব ওয়ালাইকুম আসসালাম রহমতুল্লাহ বারাকাতুহু ক'ত গৈছিল ভাইজান আমাৰ ৰিকি আছে জেজি মুজাহিদ এইটো এই ঈশান গেল ঈশান এইটো এনে আছে ক'ত ৰাইড আছিল নেকি তোৰ ক'ত গৈছিলি অলপ কৈ দি ক'ত গেলি কি হ'ল নাকি ফানি ভিডিঅ' ক'ত আছিলে আজি ক'ত আছিল গৈছিলি ভাল হ'ল না দে নেক্সট টাইম মই যাম দে আমাৰ এলেক্স আহিছে সিফালৰ পৰা চুলি তুলি সুৰে চালিলোঁ বাদ ধৰে একশ্যন দিছে সুৰে এনে আছি নে গা ধোৱা গৈছিল বোলে ক'ত তো আমাৰ এলেক্সক মিক্স কৰি আমি ক'ত যাব কথা আছে হ'ব বাৰু কথা নাই নাকি আৰু তাৰে আগত খানা এটা কিবা প্লেনিং কৰি আছোঁ আমি আলোচনা কৰিছোঁ কিবা এটা খানা হ'ব ক'ত যোৱা দোকান যাব নাকি কালি তুমি কোন তাৰিখ যাবা 21 হ'ব আজি কালি মানে চাওঁ কালি 20 তাৰিখ নাকি এলত আলোচনা কৰোঁ ই মানে ষ্টাৰ্ট কৰিব তেওঁ কৰিলোঁ হয় এনে কৰিছিল বোলে
দোকান যাবা তুমি মই দোকানৰ পৰা আহিম অলপ আহি আমি ফাৰ্ষ্ট যেতিয়া এনবিৱাইজ ভিডিঅ' বনাওঁ তেতিয়াৰে মানুহ বাৰু কামৰ ক্ষেত্ৰৰ কাৰণে ইও বিজি থাকে বা আমিও দিয়া নিছিলোঁ দেখা নাই সেইকাৰণে বাৰু আপোনাৰ আছেতো চাপৰ্টটোতো আছে হয় ভাই তুমি আহা মই ইও কিবা কামত যাব অঁ বেগত কাপোৰ লৈ গৈছিল কৌ অঁ বনাল না অঁ দে 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 ভালকৈ বনাই থাকা আৰু কিবা যদি চাপৰ্ট লওঁ আছোঁতো চাপৰ্টত আছোঁ কিবা প্ৰব্লেম হ'লে কবি হেৰি কৰিবি অঁ সেনেকৈ চাবি বনাই থাক ভালকৈ কাৰ মোবাইল দি বনালি অঁ ঠিক আছে ইডিট কোনে কৰে কি কৰে জানাই অলপ ন দে কিবা এই চাওঁ কিবা প্ৰব্লেম হ'লে কবি হা ভাল লগা আছে না ঠিক আছে বনাই থাক হা অঁ সেইটোৱে অঁ চবতে দিম এইটো ইউটিউবতো যাব মোৰ ফেচবুকতো যাব জাহিদ জুবিনিয়ান ইউটিউবত জাহিদ জুবিনিয়ান আৰু এন বি বইচতো যাব গোটাই যাব এই লং হ'ল বহুত একো নাই এই দে তই যাবি হা যা ফ্ৰেছ হৈ লওঁ যা তো গাইজ মুস্তাহঁতৰ ঘৰত তেন্তা কৰি দিলোঁ মই এই পাতলো গাড়ী ক'ত গৈছিলে এনেকৈ আঁতবা কোনে এইটো এইটো সৰু পলনা ঐ গণেশ অঁ গণেশ কদি গোটেই গণেশ গণেশে পলাইছে ভিডিঅ' বনাৰ কাৰণে গাইজ ক'ত নিওঁ তুমি ই পলাইছি ভিডিঅ' বনাই ক'ত গেলি গণেশে এইটো মৰম কিবা কবি নেকি আমি নতুনকৈ যে ভিডিঅ' দিছোঁ কিবা কবি ভাল হৈছে নে বহি আছোঁ ভিডিঅ' দিয়াই অঁ ডেইলি ব্লগ দিম আৰু সদায় দিম খামে দে কি কাম হৈছিলি তই হা এই ইনষ্টাগ্ৰাম নামটো কৈ দি প্ৰমোশ্যন কৰি দিছোঁ দেই নামটো কৈ দি মা লেবেল আছে আৰু প্ৰমোশ্যন আলি হৈছে নামটো তোৱে আমাক কৰিলি কি হৈছে এই কিবা কবি নেকি ভ্লগ হৈছে কবি কিবা অন কৰি দিয়া বাকী এই নকয় বোলে পিছত ক'ব দে আমাৰ এক্ট্ৰেছ আগৰে গেছ লুকে গেল ই ক'ত আছে নেকি ক'ত লো পাতলো আই গাইজ আমি নেক্সট ইভিনিং লগ পাইছোঁ ন চাহ টাইমত লগ পাইছোঁ দক বাকী এতিয়া মই ঘৰ যাওঁ লগ পাইছোঁ কিবা ক'বা আছে তই দক লগ পাইছোঁ দক তো গাইজ আমি আছিলোঁ চকত যিহেতু মোৰ এণ্ড কৰা কথা আছিল তো ইয়াতে চক হোৱাৰ দোকানত খালোঁ চাহ তাহ খালোঁ খাই অলপ পাণ চান খালোঁ কিবা খালাক খাই এনেকৈ আৰু বহি দিছোঁ অলপ আৰু এই খানা আছিলোঁ যি ফেচবুকত দিছিলোঁ গাইজ এই ইয়াতে আছিলোঁ আমি গোটেই মাহ লগ লাগে এই চক কিয় ক'বা নেকি তো দোকানখন আছে মানে ধৰক এখন চক দোকান তো আহিব পাৰে এতিয়া শেষেই হ'ল মাল অলপ দা মানে ধৰা আমাৰ কুন্দগাঁও মছজিদ চকৰ এই ফ্ৰণ্টতে আছে সেই মেডিকেলৰ কাষতে ধৰা মেডিকেল নাপাওঁতে আমাৰ চকটো পায় তাৰপিছত ইয়াত দোকানখন এইফালে ফ্ৰণ্টৰ ফালে কোনোবা আহিলে খাবা আৰু বাকী কিবা কবি নেকি তই পলাইছি ভাল খাই তো ইমানে আছে গাড়ী যাওঁ মানে ইমান ক'বা নাজানাই গৈছোঁ বিদ্যা পাণ চান পৰে তো ইমানেই আছিল গাইজ আজি ইয়াতে গা চা ধুলাক পুখুৰী যদি চালাক আপোনালোকে কি নদী চদী গেছি কিজানি মই নাজানো এনেকৈ আছিল বাকী ইমানেই আছিল বাকী যাই ইডিট চিডিট কৰোঁ কাম আছে অলপ তো বাকী নেক্সট আপকামিং আমি সোণাপুৰ যাম কিজানি সোণাপুৰ আহিছে ভাইজানো থাকোঁ একেলগে গোটেই মাহ যাম দাদা কিবা ক'ব নাই ক'বা কিবা যদি ক দাদা চব খাব সেয়া আৰু অলপ গধূলি টাইম যিহেতু খালি ভাল লাগে আৰু দক বাকী নেক্সট খানাও আহিছে ইয়াতে তো লাভ ইউ গাইজ ছাপোৰ্ট কৰোঁ ছাবস্ক্ৰাইবটো কৰি দিব বেছি নালাগে আৰু